সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7গৰাকীকৈ ছাত্ৰই একেলগে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। নিহত আটাইকেইজন ছাত্ৰ হৈছে স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু তীব্ৰবেগী মহেন্দ্ৰা স্কৰপিঅ'ৰ প্ৰচণ্ড খুন্দা বলেৰো পিকআপ ভানত, যাৰ বাবে আচলতে পথ দুৰ্ঘটনাটোত চুচুৰময় হৈ পৰে দুয়োখন বাহন, যাৰ ফলত আচলতে 7গৰাকীকৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰই একেলগে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। আৰু আমি জনাই গৈছো যিহেতু এক ভয়ংকৰ পথ দুৰ্ঘটনাই পুৱাৰ ভাগতে আচলতে মই প্ৰথমতে কম জালুকবাৰী পথ দুৰ্ঘটনাত যিসকল ছাত্ৰৰ মৃত্যু হ'ল তেনেকুৱা যাতে আৰু কাৰো লগত নহয় তাকে আল্লাহৰ ওচৰত খাটিছোঁ। এনেকুৱা পথ দুৰ্ঘটনা কাৰোৰে লগত নহওক। অতিকৈ মেধাৱী ছাত্ৰ 7জনকৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল। অসমে 7টাকৈ অসম ৰত্ন হেৰুৱালে। ইমান মেধাৱী ছাত্ৰ আছিলে আৰু এলাখেলা ছাত্ৰই তাত পঢ়িব নোৱাৰে, বহুত নাম্বাৰ পাব লাগিব, তাত বহুত ভাল ফলাফলৰ পাছতহে তেনেকুৱা এখন কলেজত পঢ়িব যাব পাৰে। তো জালুকবাৰীৰ নিচিনা এখন ইঞ্জিনিয়াৰিং কলেজত কিয় ৰাতি 12টাৰ পাছত কেনেকৈ ল'ৰা তাৰ পৰা ওলাই যায় কেনে বাহিৰত যাব পাৰিলে, সেইটো এটা অভিযোগ সকলোৱে তুলিবই বাৰু। আৰু কিছুমানে কৈছে ল'ৰাকেইজনে মদ খাইছিলে, মদ পান কৰিছিলে। ঠিক আছে, ল'ৰাকেইজনে বাৰু মদ খাইছিলে, কিন্তু ড্ৰাইভাৰজনে কি কৰিছিলে? ড্ৰাইভাৰজনেহে গাড়ী চলাইছিলে, ল'ৰাকেইজনেতো গাড়ী চলোৱা নাছিলে। তো ড্ৰাইভাৰজনে কিয়, আৰু ড্ৰাইভাৰবোৰে কিয় ইমান মদ খায় সেইটোৰ প্ৰতি যাতে মানে খুব কঠোৰ হ'ব লাগে। আৰু আমাৰ অসমত চাবচোন, কিবা এটা ঘটনা ঘটি যোৱাৰ পাছতে কিন্তু তাৰ পাছত আৰু কঠোৰ হোৱা দেখা যায়। এতিয়া মানে ছাত্ৰ 7জন নোহোৱা হ'ল নহয়, এতিয়া কিন্তু হোষ্টেল কৰ্তৃপক্ষও কিন্তু কঠোৰ হ'ব। এতিয়া আকৌ ৰাতিৰ পৰা কিবা এটা মানে ঘটনা হৈ যোৱাৰ পাছতহে কঠোৰ হোৱা দেখা যায়। এতিয়া চাব মানে ৰাতিৰ 12 বজাৰ পাছত বা 10টাৰ পাছততো ওলাবই দিব নালাগে, কেনেকৈ গ'ল ওলাই কেনে? সেইটো আপোনালোকেতো হোষ্টেল কৰ্তৃপক্ষৰ কথা কৈছোঁ মই, আপোনালোকে ফিজবোৰতো ধুনীয়াকৈ টাইম টেবুল মতে লয় ন? তো সকলো বস্তুটো টাইম টেবুল থাকিব লাগে, ৰুটিন মতে নিয়ম মতে চলিব লাগে। এতিয়া যিসকল মাক দেউতাকৰ সন্তান হেৰুৱাইছে, মাক দেউতাকবোৰে ল'ৰা ছোৱালীবোৰ হোষ্টেলত থৈ ভাবে ধুনীয়াকৈ নিৰাপত্তাত আছে। গতিকে কিমান নিৰাপত্তাত আছে ল'ৰা ছোৱালী, এই ঘটনাটোৱে তাকে প্ৰমাণিত কৰিলে। আৰু আমাৰ অসমত চাবচোন, বোমা এটা বিস্ফোৰিত হোৱাৰ পাছত তাত একেবাৰে কটকটীয়া নিৰাপত্তা দিয়ে পুৰা একদম। সিদিনাৰ পৰা বোমাটো অলৰেডি ফুটিয়ে গ'ল, মানুহ মৰিলেই, তাৰ পাছত কি ধুনীয়া একদম কটকটীয়া নিৰাপত্তা, একদম নিৰাপত্তা বাহিনীৰে পুৰা একদম ভৰি থাকে। আৰু তাৰপাছত কি কৰে, আৰু যদি কিবা এটা চুৰি কাণ্ড হৈছে বা ডকাইতি হৈছে, তাৰ পিছদিনাৰ পৰা কটকটীয়া নিৰাপত্তা তাতেও একেবাৰে ধুনীয়াকৈ ৰাখিব একেবাৰে ঠাইখিনি, আৰু যাতে দ্বিতীয়বাৰ আৰে চুৰিটো হোৱাৰ পাছত, ল'ৰাকেইজন ঢুকুৱাৰ পাছত বা বোমাটো ফুটোৱাৰ পিছত কিয়, তাৰে আগতে কিয় নহয়? এতিয়া হোষ্টেল কৰ্তৃপক্ষ বাৰু এতিয়া হ'ব, এতিয়া কঠোৰ হ'ব তেওঁলোক, কাৰণ 7জনকৈ ল'ৰা ঢুকালে। তেওঁলোকৰ মাক দেউতাকেহে জানে কিমান কষ্ট কৰি পঢ়াইছিলে, বা কষ্ট কৰি নপঢ়াকে যেনিবা যাৰ মাকৰ বুকু উদং হৈছে তেওঁলোকেহে জানে। যাৰ শুনিব পৰা মতে কাৰোবাৰ একমাত্ৰ সন্তান, কাৰোবাৰ বা মাক দেউতাক নাই, তেওঁৱে অকল সন্তান আছিলে। তো সঁচাকৈ বহুত মৰ্মাহিত হৈছোঁ, আৰু বহুত মানে দুখ লগা কাহিনী হৈছে। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি। এডমিনিষ্ট্ৰেশ্যনকো কম যে অকণমান যি হোষ্টেলত ছুপাৰিনটেণ্ডেণ্ট থাকে বা হোষ্টেলত ব্যৱস্থা থাকে, অলপ যাতে আগতকৈ শক্তিশালী কৰে, চকু দিয়ে। এই ধৰণে 7জন ল'ৰাৰ মৃত্যু হ'ল সঁচাকৈ। তো তেনেকে এক্সিডেণ্ট হ'লেতো পুলিচে ইনকুৱাৰী কৰিব, কিন্তু ঘটনাটো একেবাৰে জল পট হৈয়ে আছে যে তাত কোনো বেলেগ কথা একো নাই। তথাপিতো আৰক্ষীয়ে যিখিনি কৰিব